ভাইটি আহিব চলতি বজাই দিব আমাৰ মৰাৰ পাছতো আৰু এটা জীৱন আছে তো এই জীৱনৰ কাৰণে এই ছেকেণ্ড পদত লোৱা হয় সেইকাৰণে আমি অসীম অমীয়া প্ৰেম ঈশ্বৰে আমাক এনেকুৱা এটা প্ৰেম কৰিলে যিটো নেকি আমি তুলনা কৰিব নোৱাৰোঁ কাৰণ তেওঁৰ প্ৰেমৰ কাৰণে আমি আজি এই দিন দেখিব পাইছোঁ যদি তেওঁৰ প্ৰেম নাথাকিলেহেঁতেন আমি আজি আপোনালোকৰ মাজত মই বা ক'ত আপুনি বা ক'ত আজি এই ৰাতিখনত পোহৰ কৰি দিবৰ কাৰণে কোনো দৰকাৰ নাছিলে না আৰু ঈশ্বৰৰ প্ৰেমৰ কাৰণেহে আমি ইয়াত ৰাতি পোহৰ কৰিবৰ কাৰণে আহিছোঁ হালেলুয়া তাৰে এটি গীত লিখা হৈছে গান আপোনালোকৰ মাজত পৰিৱেশন কৰিব ওলাইছোঁ আশা কৰোঁ আপোনালোকে সহযোগ কৰিব হাতালিৰে ভাল লাগিব
প্ৰভু যীশু এই সময়ত তোমাৰ যি জীৱন দায়ক বাক্য মই ক'ব ওলাইছোঁ পিতা। প্ৰভু তোমাৰ বাক্য পঢ়াৰ আগত, তোমাৰ বাক্য কোৱাৰ আগত তোমাৰ শক্তি মাগিছোঁ। প্ৰভু তুমি দান কৰা আৰু মোৰ উঠ আৰু জীৱা তুমি তোমাৰ পবিত্ৰ আত্মাৰ ব্যৱহাৰ কৰিবা। প্ৰভু বহুত আগুণতাৰ হৈ প্ৰত্যেক জনৰ ওপৰত তোমাৰ আশীৰ্বাদ বিচাৰি এই যাচনা আমাৰ যীশুৰ নামত খুজিলোঁ। আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য ক'বলৈ থৈছোঁ। ঈশ্বৰৰ বাক্য হৈছে স্বৰ্গৰ ৰাজ্য। স্বৰ্গৰ ৰাজ্যটো আমাক কিহৰ লগত তুলনা দিছে? কোনোবাই পাইছেনে? স্বৰ্গৰ ৰাজ্যটো আমাক কিহৰ লগত তুলনা দিছে? এটা সাগৰত মাৰা জালৰ লগত। হালেলুয়া, হয়নে নহয়? মুঠি 13 অধ্যায় 47 পদৰ পৰা 50 পদলৈকে যদি চাওঁ, আমি তাত দেখিবলৈ পাওঁ ঈশ্বৰে এটা জালৰ লগত স্বৰ্গৰ ৰাজ্যটো কি কৰিছে? দৃষ্টান্ত দিছে। যদি আমি চাওঁ কি কৈছে যে স্বৰ্গৰ ৰাজ্যটো এনেকুৱা এটা ঠাই হৈ গৈছে যিটো নেকি সকলো যেতিয়া আমি মাছ মাৰোঁ, যেতিয়া আমি জাল পেলাওঁ সাগৰত, কি মাছ উঠে আমাৰ কোনো গেৰাণ্টি নাই না। ৰৌ, ভকুৱা, বৰালি, পুঠি, খলিহনা যি নহওক না, সকলো আহিব পাৰে, মিক্স হৈ আহে। কেতিয়াবা নিচিলা মাছো আহে না। নিচিলা মাছ চিনিবাই না আপোনালোকে? যিটো নেকি এনেকুৱা ঠেং থাকে যে তেনেকুৱা মাছো আহে। তো সেইকাৰণে কৈছে আমি যদি জালখন মাৰোঁতে আমি যদি একো মাছ নাবাচোঁ, তেনেহ'লে যীশু খ্ৰীষ্টই কিয় মানুহ বাচিব না? সেইকাৰণে যীশু খ্ৰীষ্ট কি হৈছে? সকলো জাতিৰ কাৰণে আহিছে। হালেলুয়া। তাত কোনো দাস বাচা নাই, ৰাভা বাচা নাই না, কলিতা বাচা নাই না, শৰ্মা বাচা নাই, চাংমা বাচা নাই, ৱালাং বাচা নাই। ৱালাংটো খাচীয়া পাতি দেই, এইবিলাক বাচা নাই না, খান বাচা নাই। তো সকলোকে যীশুৱে কৈছে সকলো জাতিৰ কাৰণে মই সকলো জাতিৰ মূল্যৰ অৰ্থে আহিছোঁ কৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি তাৰে বিষয়ে মই অলপমান চাম। তো এই কৈছে আকৌ স্বৰ্গ ৰাজ্যৰ সাগৰত পেলোৱা আৰু সকলো বিধৰ মাছ চপাই লোৱা এখন জালৰ নিচিনা। আমি দেখিলোঁ এটা যিটো নেকি মাছ, সকলো মাছ আমি জালখন পেলোৱাৰ পাছত কি মাছ উঠিছে আমি নাজানো, তাক টানিলোঁ, বামত চালোঁ আৰু আমি তাক কি কৰিছোঁ? চপাই আনিছোঁ আৰু আমি এতিয়া মাছবিলাক বাচিম। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিন্তু কৈছে এই জাল ভৰিলত মানুহবিলাকে বামলৈ তুলি তাতে বহি ভাল বোৰ চপাই পাত্ৰত ৰাখি বিয়াবোৰ পেলাই দিলে। সেইদৰে জগতৰ শেষতো হ'ব। স্বৰ্গৰ দূতবিলাকে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰি সিহঁতৰ অগ্নিকুণ্ডত পেলাব। তাতে ৰন্ধন আৰু তাত প্ৰস্তুতি হ'ব। আমেন। এই বস্তুটো যাতে নহয়, এই কথাটো যাতে নহয়, তাৰ কাৰণে আমি আজি ইয়াত আমাৰ সকলো ঈশ্বৰক নজনাবিলাকৰ কাৰণে, ঈশ্বৰক জনাবিলাকৰ কাৰণেও আমি ইয়াত প্ৰাৰ্থনা কৰি আছোঁ। হালেলুয়া। যাতে যীশু খ্ৰীষ্ট অহা সময়ত সকলোকে যুগুত হৈ থকা পায়। আমেন। সেইটো আমি বিচাৰিছোঁ, হয়নে নহয়? আৰু সেইটোৰ কাৰণে আমি ইয়াত আহিছোঁ। যদি আমি সিহঁতে নৰকত যোৱাটো বিচাৰিলেহেঁতেন, যদি আমি সিহঁতে শেষৰ কালত কি কৈছে ক্ৰন্দন আৰু দাঁত কচনি হোৱাটো আমি বিচাৰিলেহেঁতেন, আমি ইয়াত নাহিলেহেঁতেন। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। শুনি লাগিছে নেকি? কাৰণ আমি ইয়াত টোপনি মাৰিব অহা নাই। কি কৰিব আহিছোঁ? আশীৰ্বাদ ল'বলৈ আহিছোঁ। হালেলুয়া, শক্তি ল'বলৈ আহিছোঁ। প্ৰেইজ দ্য লৰ্ড। কাৰণ আজি ইয়াত পোৱা শক্তিৰে আমি আনৰ আগত আনৰ মুক্তি আমি ঘোষণা কৰিম। আমেন। আৰু তেওঁবিলাকে যাতে কি পায়? জীৱন পায়, এইটো আমি কামনা কৰিম। প্ৰেইজ দ্য লৰ্ড। কাৰণ আমি যদি চাওঁ ঈশ্বৰৰ প্ৰেম, যিটো গান গালো না, এইটো ঈশ্বৰৰ এটা অশেষ প্ৰেম, একদম অমূল্য প্ৰেম, যিটো নেকি আমি সেই প্ৰেমৰ তুলনা দিব নোৱাৰোঁ না। তেনেকুৱা এটা প্ৰেম আমাক ঈশ্বৰে কৰিছে।
আৰু সেই প্ৰেমৰ কাৰণে কৈছে তোমালোকেও আনক প্ৰেম কৰা। প্ৰথম যোহনত হালেলুয়া। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকে পৰস্পৰে প্ৰেম কৰা বুলি কৈছে। আৰু সেইকাৰণে ইহঁতৰ প্ৰতি আমাৰ প্ৰেম থকাৰ কাৰণে ঈশ্বৰক নজনাৰ সময়ত কি আছিল, তাই যি মৰা মৰি থাক ন, নিজেও মৰিম না, দেউতাই যদি কয় হে আমটো বস্তু নাখাবা, খাই মৰিম না, তেনেকুৱা। কিন্তু যেতিয়া যীশুক জানিলো দেউতাৰ প্ৰতিও মৰম, দেউতাৰ প্ৰতিও সন্মানটো দিবৰ কাৰণে ইচ্ছা হ'ল। হালেলুয়া। প্ৰথম অৱস্থাত মই কেনে আছিলে জানে, মই জন্মগত খ্ৰীষ্টিয়ান হয়। মোৰ ভণ্টি মৰমৰ অৱস্থা আছিলে প্ৰথম অৱস্থাত, যেতিয়া আমি খ্ৰীষ্টত থাকোঁ। মোৰ ভণ্টিটো ইমান মানুহ হৈছে কিজানি, তো সেই সময়ত মোৰ ভণ্টিটো মৰিব বুলি জিএমচিৰ পৰা ৰিলিজ দিছে, এই ছোৱালীজনীক ঢুকাব। তো সেই সময়তে দেউতাই, আমি সৰু সৰু আছোঁ, সেই সময়ত খ্ৰীষ্টক ভালকৈ নাজানো, দেউতাও নাজানে, আমাৰ মা দেউতাও নাজানে। তো তেনেকুৱা অৱস্থা। যেতিয়া নেকি মোৰ ভনীজনীক মেডিকেলৰ পৰা ৰিলিজ দিছে, দিয়াৰ পাছত দেউতাই